So hi friends, welcome back to my YouTube channel Online India Anytime. আজি এখন এনেকুৱা ঠাইত আছো যিখন ঠাইৰ পৰিবেশ দেখিলে আপুনি সঁচাকৈ আচৰিত হৈ যাব আৰু যদি দিল্লীত কেতিয়াবা আহে এই ঠাইখনলৈ নহাকে নাথাকিব আৰু এই ঠাইখন আছে বৰ্তমান এয়াৰপৰ্টৰ ওচৰত এৰোচিটি হয় দিল্লী এৰোচিটি আৰু সেইখনলৈকে বৰ্তমান আমি আহিলো আৰু ইয়াৰ গোটেইখিনি পৰিবেশ আপোনালোকক দেখুৱাম তাৰ আগতে এটা মই সৰু এটা তথ্য আপোনালোকক দিব বিচাৰিছো কিহৰ কাৰণে অসমত ৰাতি হওঁতে দিল্লীত দিনে থাকে মানে So ইয়াৰ মেইন কাৰণটো হল লংগিটিউড যেটো দাক্ষিমাংশ আৰু দাক্ষিমাংশৰ পাৰ্থক্যৰ কাৰণে মানে কি হয় কোনো এখন ঠাইত আগতে সূৰ্য উদয় হয় আৰু পিছত সূৰ্য মাৰ যায় গতিকে যেটো দিল্লীৰ যেটো লংগিটিউড বা দাক্ষিমাংশ এই দাক্ষিমাংশটো হল 77 ওয়েস্ট আৰু যেটো আমাৰ অসমৰ দাক্ষিমাংশ হয় এটো হল 92 গতিকে সো হোৱাট ইজ দা ডিফাৰেন্স বিটুইন 77 টু 92 কিমান হ'ব অসম আৰু দিল্লীৰ মাজত 15 ডিগ্ৰী দাক্ষিমাংশৰ পাৰ্থক্য আছে এটা প্ৰশ্ন হল 15 ডিগ্ৰী দাক্ষিমাংশ থাকিলে সময় কিমান লাগিব সময়টো হল 1 ডিগ্ৰী দাক্ষিমাংশত 4 মিনিটকে পাৰ্থক্য থাকে গতিকে 15 ডিগ্ৰী দাক্ষিমাংশত থাকিব 4-15 জানে 60 গতিকে আমাৰ অসমতকে দিল্লী 1 ঘণ্টা পিছপৰা যদি তাতে 6টা 10ত সূৰ্য উদয় হৈছিল ইয়াতে 7টা 10ত হ'ব এতিয়া আটাইতকৈ বেছি দাক্ষিমাংশৰ পাৰ্থক্য থকা দুখন ৰাজ্য হল ভাৰতবৰ্ষৰ এখন একদম পূব প্ৰান্তত অৱস্থিত আৰু এখন একদম পশ্চিম প্ৰান্তত অৱস্থিত পূবত থকাখন নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে এখনৰ অৰুণাচল প্ৰদেশ আৰু পশ্চিমত থকাখন একদম গুজৰাট আৰু অৰুণাচল প্ৰদেশ আৰু গুজৰাটৰ মাজত পাই 2 ঘণ্টাৰ পাৰ্থক্য যদি অৰুণাচল প্ৰদেশত 6টা 10ত সূৰ্য উদয় হয় তাহলে গুজৰাটত হ'ব 8টা 10ত আৰু 2 ঘণ্টাৰ দাক্ষিমাংশ পাৰ্থক্য থাকিব লাগিলে কিমান থাকিব লাগিব গুজৰাটৰ হল 77 আৰু কি আছিল অৰুণাচল প্ৰদেশৰ হল 94 গতিকে পাই 30 ডিগ্ৰী দাক্ষিমাংশৰ পাৰ্থক্য আৰু 30 ডিগ্ৰীৰ কাৰণে এই 2 ঘণ্টাৰ মানে ডিফাৰেন্সটো থাকে মানে একচুৱেলি গৰমৰ কাৰণে এনেকুৱা হয় দেই গতিকে এনেকুৱাই হল গতিকে আৰু আমি জানো যে বাৰ্ষিক গতিৰ কাৰণে দিন ৰাতিৰ প্ৰভাৱটো পৰে গতিকে এনেকুৱা আৰু আটাইতকৈ এটা ভাল কথা আপোনালোকক কওঁ মই যদি দিল্লী আহিব খোজে যদি গৰমৰ দিনত আহে সকলোৰে গৰম বেছি আৰু মোটামুটি গাজিয়াবাদ পোৱাৰ পিছৰ পৰা একদম বহুত গৰম আৰম্ভ হয় গতিকে এটা যদি আপুনি এয়াৰপৰ্টলৈ আহিব বিচাৰে এটা সিম্পল ৰাস্তা আছে সেইটো হল মেট্ৰো এক্সপ্ৰেছ লাইন মানে নিউ দিল্লী এয়াৰপৰ্টত নামাৰ পিছত আপোনালোকে এৰোচিটি লৈকে মানে দিল্লী যেটো এয়াৰপৰ্টৰ ওচৰৰ যেটো ষ্টেচন সেইটো হল এৰোচিটি মেট্ৰো ষ্টেচন আছে আৰু বুজি পাব অতি সহজ এই কাৰণে সহজ মানে এৰোচিটি এক্সপ্ৰেছৰ যেটো মানে লাইন এটো হল ইয়লু লাইন আৰু নিউ দিল্লী ৰেলৱে মেট্ৰো ৰেলৱে ষ্টেচনত আপুনি অহাৰ লগে লগে মানে হালধীয়া ধৰণৰ ভৰি দেখাই আছে আপোনালোকে কলৈকে কক যাব লাগিব মানে ৰঙা ভৰিবিলাক এইফালে দেখাইছে কিন্তু বেলেগ লাইন হালধীয়া ভৰিবিলাক যাব লাগে আৰু বেছি ভাড়া নহয় 50 টকা আৰু যদি বাছত আহে আপুনি সিজি আহিব এচি বাছ পালেতো কথাই নাই নন এচি বাছ পালে একদম সিজি আহিব সেই কাৰণে আপুনি আহিব লাগিলে কেনেকৈ আহিব বাই মেট্ৰো ৰেলৱে ষ্টেচন সো থ্যাংক ইউ ইয়াৰ পিছত আপোনালোকক মই গোটেই দিল্লী এৰোচিটিৰ পৰিৱেশটো দেখুৱাম সো টিল দেন আৰু ৰ'ব আৰু এটা কথা কৈ লওঁ একচুৱেলি মোৰ ভিডিঅ' বনাওঁতে মানে বহুত কষ্ট হয় আপোনালোকে জানে বহুত ঠাই ঘূৰিছোঁ কিন্তু মানে বৰ বেছি মানে আগবঢ়া নাই আগবাঢ়িব বাৰু আশা এৰি দিয়া নাই তথাপিও যদি অলপ চেনেলটো আগলৈ লৈ যোৱাত সহায় কৰে তেতিয়াহ'লে বহুত ভাল লাগিব সো সেয়া চাওক আমি এৰোচিটিৰ ফালে আগবাঢ়ি আছোঁ আৰু কি সুন্দৰকৈ একদম সমানকৈ কাটি থৈ দিছে ফ্ৰেণ্ডছ ফাইনেলি আহি গ'লোঁ আমি দিল্লী এৰোচিটি আৰু কিমান সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাম মজা লাগিছে ৰে আহি এইফালে এখন ডাঙৰ মানে হোটেল আছে আৰু ইয়াত যদি থাকে নহয় বেছি দিব নালাগে দিয়ক মিনিমাম এক ৰাতিত 20,000 মান ল'ব ঠিক আছে বাৰু আমি আগলৈকে যাই লওঁ আৰু গোটেই পৰিৱেশখিনি আপোনালোকক দেখুৱাই থাকিম থেংক ইউ চাই থাকক মোৰ লগত চ' হাই ফ্ৰেণ্ডছ ফাইনেলি আমি এৰোচিটিৰ ভিতৰ পালোহি মানে আৰু ইয়াৰ যিটো পৰিৱেশ সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ পাই ভাল লাগিব চ' তিনিজন আহিছোঁ আৰু এজন বাহিৰত আছে মানে একচুৱেলি আহিব ইচ্ছা কৰা নাই সেইকাৰণে অহা নাই আমি কোনফালে যাম চ' একদম সুন্দৰ পৰিৱেশ এইটো যদি দিল্লীত কেতিয়াবা আহে আপোনালোকে আহিব নাপাহৰিব এইখন আছে এৰোচিটি মানে এৰোচিটিত মেট্ৰো ষ্টেচন এটাও আছে আৰু মই গোটেইখিনি ক'ম বাৰু দিল্লীত আহিব লাগিলে কেনেকৈ আহিব লাগে আপোনালোকে চ' একচুৱেলি বহুত ডাঙৰ এৰিয়া হয় কাৰণে টুৰিষ্টবিলাক আহে চ' আমি বেষ্টমেণ্টত গৈ আছোঁ মানে ক'ত গৈ আছোঁ বেষ্টমেণ্টৰ তলত বেষ্টমেণ্টত গৈ আছোঁ বেষ্টমেণ্ট মানে বেষ্টমেণ্ট তলত গৈ আছোঁ আমি গোটেইখিনি আপোনালোকক দেখুৱাম বাৰু তাতে ৱাটাৰফলো আছে ন একচুৱেলি মই প্ৰথমতে আহিছিলোঁ কিন্তু মানে ভিডিঅ' কৰা হোৱা নাছিলে একচুৱেলি তেতিয়া মোবাইল নাছিলে মানে
ক'ব বেয়া লাগে তথাপিও নাই যদি নাই আৰু কি ক'ম দিয়ক আপোনালোকক আমি কোনফালে নামিম সেইফালে ন ৰ'ব আমি নামিব লাগিব ঠিক আছে ন চ' লিফ্টত উঠি ল'লোঁ নিচে যা ৰাহে দেখি ভিডিঅ' আৰু কিমান ধুনীয়া পৰিৱেশ अरे बाप रे तो किमान डांगर छाती नहीं के ये रहा मिल गया सो चाওক धुनिया परिवेश ये हल परा एरोसिटी भर परिवेश देखो अपना है आदमी लोग माने रिफ्रेशमेंटर सुंदर व्यवस्था बेसिके एक फटो तुलिब भय लगे माने মানুহবিলাকক উঠিলে কিবা ক'ব পাৰেতো সো ফাইনালি আমি এই ৱাটাৰফলটো দেখাব গৈ আছো আমাৰ ৰামু আগে আমলোক পিছে হে না ৰামু এই বাপৰে কি সুন্দৰ পৰিৱেশ আপোনালোকে চাওক কোনছা ৰাইট নে না আৰে বাপৰে ৰ'ব ওচৰত গৈ লওঁ ফাইনালি পাই গ'লো এই চাওক কি সুন্দৰকৈ পানী পৰি আছে মানে আৰ্টিফিচিয়েলি কৃত্ৰিমভাৱে সজা এইটো এটা নিজৰা বুলি ক'ব লাগিব এয়া পানী সুন্দৰকৈ বৈ আছে এৰোচিটিৰ ভিতৰত আৰে মজা লাগিছে ৰে চাই পানী টাচ কৰি सकते এই চাওক এয়া সুন্দৰ পৰিৱেশ একদম ভিডিঅ' পুৰা HD কালাৰৰ ভিডিঅ' হৈছে আমি বৰ্তমান নিজৰাটোৰ ওচৰত আছোঁ এই মজা বনাইছে ৰে গতিকে দিল্লীত আহিলে মিছ নকৰিব কেতিয়াও এইটো চাব দিল্লী এৰোচিটি হয় আৰু কি ক'ম আৰু ইয়াতকৈ ভাল আছে বহুত বস্তু তথাপিও এইটো বহুত ভাল লাগিছে চ' আজি হ'ল মোৰ শেষ ৰাতি গতিকে আজি পাই চাই লওঁ কাইলৈ সন্ধিয়া আকৌ ট্ৰেইন আছে এটা কিমান দিন চালে এইটো এওঁলোকতো দিল্লীত থাকে আহিয়ে থাকে চাগে আহিয়ে থাকোঁ প্ৰায় আহি থাকোঁ আমি সপ্তাহত এবাৰ আহি যাওঁ আমি ফুৰিবৰ কাৰণে মানে মাইণ্ড ৰিফ্ৰেছমেণ্ট কৰা এটা ভাল পৰিৱেশ ভাল ঠাই যদি আপোনাৰ একদম কিবা টেনশ্যনো হৈ আছে নহয় একদম টেনশ্যন ল'ব একো দৰকাৰ নাই ইয়াত আহি যাব দিল্লী এৰোচিটি একদম সুন্দৰ পৰিৱেশ ভাল লাগিব চাই আৰে বাপৰে এইটো পানীটো টাচ কৰিব নোৱাৰি দেই কাৰেণ্ট লাগি থাকিব ন আৰু গোটেই ভিতৰৰ পৰিৱেশটো এবাৰ চাওক আপোনালোকে আৰে বাপৰে ইমান ধুনীয়াকৈ সজাইছে মানে এইটো এখন হোটেল হয় মাৰ্ট হয় চ' থকাৰ সুবিধা আছে আৰু লগতে আপুনি কিবা কিবি বস্তু কিনিব পাৰে চ' মানে এইফালৰ পৰা এক্সিট কৰিব পাৰি এইটো কি আছে অঁ মজা 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 চাই বৰ ভাল লাগিছে বহুত ভাল লাগিছে ৰামু আচ্ছা লাগা ৰে हाँ एरोसिटी इज ब्लू क्या लिखा है देखाओ भाई अरे किबा किबि नियम लिखा আছে বৰ্তমান আমি এস্কেলেটৰে গৈ থাকিম এটা চিৰি আছে সেই চিৰিৰে নাযাওঁ আমি যাম বৰ্তমান ইলেক্ট্ৰনিক চিৰিৰে যাম ফাইনালি আমি এইটো পাৰৰ পৰা সেইটো পাৰ পাই গ'লো ন ৰাস্তাটো ক'ত আছিলে এইবিলাক হোটেল ন কিমান দামৰ হ'ব এই বহুত দামৰ হোটেল এইবিলাক মোটামুটি হৈ যাব পাৰ নাইট 10,000 15,000 এই চ' ফাইনেলি এই আৰু আগত কি আছে আৰু ফ্লাইটৰ ডিটেইলছবিলাক আছে মানে ক'ৰ ফ্লাইট ক'ত যাব ন ক'ৰ ফ্লাইট ক'ত যাব আৰু এইটো বৰ ভাল বস্তু দেই এটা দেখাই দিছোঁ ৰ'ব এইটো কি সুন্দৰ বস্তু চাওক এইটো কালাৰ চেঞ্জ হয় ন फुब्बारा इसको फुब्बारा बोलते हैं फुब्बारा हाँ आसामीज में फुब्बारा बोलते हैं अरे भाई पेन है ये इसमें और कुछ नहीं है ये लाइट लगी हुई है ना लाइट लगी हुई है वो लाइट का ही कमाल है हाँ थोड़ा इस मान लो स्टेट फ्रॉम वॉक हाँ हाँ আৰু আমি এইখন বগা বগা যে গৈ আছোঁ সেইখনত আপোনালোকে ফ্লাইটৰ ডিটেইলছ পাব ক'ৰ পৰা ক'লৈকে কি যায় কোনদিনা যায় মানে দেখুৱাই আছোঁ ৰ'ব আৰু এই এৰোচিটিৰ ভিতৰত বৰ্তমান ফ্লাইটৰ টাইম টেবুল মাৰি থোৱা আছে আপোনালোকে ইয়াৰ পৰা চাই যাব পাৰে অলপ পঢ়ি চাওঁ বাৰু
इंडिगो है दोहा तक जाएगा, कुआलालंपुर मालয়েशिया जाएगा, टोरंटो, जेडा, टोकियो, सिंगापुर, নিউয়ৰ্ক। বেছি যাব মন নাই বাৰু, ডুবাই চুবাই ইয়াৰ পৰা নাই চাগে, দেখাই থকা নাই। এই চকু ছাট মাৰি ধৰিছে ৰে। कितना अच्छा पिक है रे। अरे साव गया होल एरोसिटी।